Hello everyone, welcome to my YouTube channel. বৰ্তমান মই আছো লখিমপুৰত মানে মোৰ ঘৰত আৰু ঘৰ আহি গম পালো যে আজি আমাৰ নকাৰী ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথমটো দিন গতিকে ইয়াতে এতিয়া মই যাম বিহু চাবৰ বাবে গতিকে আজি যেহেতু ফাৰ্ষ্ট ডে হয় ইয়াতে আজি আছে কালচাৰেল ৰেলী মানে শোভাযাত্ৰা এই শোভাযাত্ৰা চাব যাম আৰু ইয়াতে আপোনালোকে দেখা পাব যে কিমান আমাৰ অসমৰ বা আমাৰ নৰ্থ ইষ্ট যি কালাৰফুল আমাৰ ট্ৰাইব বা আমাৰ কালচাৰ আছে সকলোবোৰ দেখুওৱা যাব শোভাযাত্ৰাত দেখা পাম আমি ৰেলী লাগিব ইয়াতে চাবলৈ পাব আপোনালোকে চাই যাব আৰু যদি মোৰ যে প্ৰথম ব্লগ গতিকে বহুতখিনি ভুল হ'ব পাৰে সকলো ভুল আপোনালোকে ক্ষমা কৰি ব্লগটো এনজয় কৰিব আৰু ভাল পালে বেয়া পালে সকলোবোৰ কমেণ্টত আপোনালোকে জনাই যাব কাৰণ আপোনালোকৰ কমেণ্টৰ বাবে হয়তো মই আগবাঢ়ি যাব পাৰিম গতিকে এতিয়া মই যাম বিহু চাবৰ বাবে আৰু আপোনালোকক দেখুৱাম যে কেনেধৰণে নকাৰী ৰঙালী বিহু আচলতে অৰ্গেনাইজ কৰা হয় কেনেধৰণে আচলতে আমি চেলিব্ৰেট কৰোঁ আৰু কিমান সুন্দৰভাৱে ইয়াতে মানে আয়োজনছ কৰে গতিকে আপোনালোকে দেখা পাব ব্লগটো কমপ্লিটলি এণ্ডলৈকে চাই থাকিব স্কিপ নকৰিব ভিডিঅ' শেষলৈকে চাব আৰু জনাব কেনেকুৱা পালে গতিকে আহক বেছি লেকচাৰ নিদি আৰম্ভ কৰোঁ মই মোৰ ব্লগটো আচলতে বিহুৰ গোটেই ট্ৰাকবোৰ লাগিছে ৰেলীৰ বাবে আৰু এতিয়া আমাৰ লখিমী তোলা হিচাপে আমাৰ মাহঁতে পাৰফৰ্ম কৰিছে আছে নাই ইয়াতে আকৌ উঠি দিয়ক আকৌ দেখাই নাই মানুহ লাইন পাতিছে বাৰু আগলৈকে বৰষুণ দি আছে ন চ' এয়া তিনিগৰাকী মেইন একদম লখিমী তোলা ভিডিঅ' হৈ আছে ফটো হোৱা নাই আৰু ইয়াতে আচলতে ইনক্লুড কৰিছে এটা বগলী দেখা একদম আছলি বগলী ধুনীয়াকৈ একদম ৰখাই থোৱা আছে কালি ধৰি আৰু ইয়াত এৰি দিয়াও হ'ব বাৰু বাছ আজিৰ কাৰণে ইয়াক ৰখা হৈছে চ' ঠিক এনেদৰে বহুতখিনি ট্ৰাক আছে আপোনাক দেখুৱাই যাম মই এতিয়া ৰেডি হৈছে আচলতে শোভাযাত্ৰাৰ লাইন অলৰেডি হৈ গৈছে গতিকে দেখা পাব ইয়াৰ বেক চাইডে গোটেইবোৰ লাইন লগাইছে গতিকে আপোনালোকে চাই থাকিব ব্লগটো কমপ্লিট এণ্ডলৈকে আৰু আপোনালোকক দেখুৱাই যাম কেনেধৰণে আচলতে আমাৰ এই কালচাৰেল ৰেলীটো আচলতে শোভাযাত্ৰা আজি আগবাঢ়ি যায় চাই যাব আজি আমাৰ শোভাযাত্ৰাৰ বিশেষ বেহৰবাৰী আউটপোষ্টৰ ফেমিলি আহি পাই গৈছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ ওচৰৰ পৰা এই আপোনালোকে চাওক তেখেতলোকে আহি এইখন গাড়ীতে আজি আমাৰ শোভাযাত্ৰাত সহযোগ কৰিব গতিকে টাউনৰ মাজমজিয়া দি এইখন গাড়ীত তেখেতলোকে উঠি যাব আৰু আহি লৈ আমাৰ এই নকাৰী ষ্টেজত উঠি লৈ তেখেতলোকে আমাৰ বাবে এটা পাৰফৰ্মেঞ্চ দিব গতিকে খুবেই এক্সাইটেড আৰু তেখেতলোকক দেখা পাই খুবেই ভাল লাগিছে এয়া বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় আপোনালোকৰ অভিনেতা অভিনেত্ৰী
বৃহত্তৰ নকাৰী ৰঙালী বিহুৰ শোভাযাত্ৰা আৰু এতিয়া এই শোভাযাত্ৰা টাউনৰ মাজমজিয়েদি গৈ আকৌ ঘূৰি আহি আমাৰ নকাৰী ফিল্ডত মানে বিহুৰ মঞ্চত পাবহি আৰু তাতে আহি পাই বেহৰবাৰী আউটপোষ্টৰ বিউটি বাইৰিঙৰ পৰা ধৰি SSR ইয়াত এটা পাৰফৰ্মেঞ্চ দিব তেখেতে কি কৰে আপোনালোক দেখাই যাম আপোনালোকে চাই থাকক ব্লগটো কমপ্লিট এণ্ডলৈকে কেনেকুৱা ধুনীয়া মাছা ন কিন্তু মৰি যাবলৈ বিয়া পাতিবলৈ মন নকৰে কি হৈছে নাজানো আৰু কোনোবা আছে নেকি এইফালে বাবু যাবা পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ ওলগ জনালো বাকী শোভাযাত্ৰা কৰি কেনেকুৱা লাগিলে বহুত শোভাযাত্ৰা কৰিছো অংশগ্ৰহণ কৰোঁ বিভিন্ন জেগাত কিন্তু এই নকাৰী বিহু নিচিনা দেখা নাই ন কিয় জোৰ নাই নেকি সময় হৈছে 1:30 আৰু যিটো ভিডিঅ'ৰ আচলতে মই শ্বুট কৰি আছিলোঁ সেই ভিডিঅ'টো এডিটিং অলমষ্ট হৈ গৈছে বাছ এইটো ফুটেজ লগোৱাৰ পাছতেই আপোনালোকে ভিডিঅ' পাই যাব গতিকে চাব ভিডিঅ'টো জনাব কেনেকুৱা পালে কাৰণ প্ৰথম মই ব্লগ বনাইছোঁ গতিকে নাজানো কেনেকৈ বনাব লাগিছিল বা কেনেকৈ ক'ব লাগিছিল ট্ৰাই কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মোক কমেণ্টত জনাওক কেনেকুৱা পাইছে আপোনালোকে ভাল লাগিছে বেয়া লাগিছে কাৰণ আপোনালোকৰ কমেণ্টৰ ফালৰ পৰাহে মই আচলতে আগবাঢ়ি যাব পাৰিম যদি কিবা ভুলকৈ কৈছোঁ বা যদি বেয়া লাগিছে তেনে কমেণ্টত জনাব মই ঠিক কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু আচলতে মই যে খুবেই দুখিত মই যেনেকৈ ভাবিছিলোঁ ভিডিঅ'টো বনাবৰ বাবে তেনেকৈ নহ'লগৈ ভিডিঅ'টো কিন্তু তথাপিও যিটো আৰম্ভ কৰিলোঁ গতিকে শেষ কৰি কিবা এটা আউটপুট উলিয়াই আপলোড কৰিছোঁ ইউটিউবত চাওক আপোনালোকে কমেণ্টত মোক জনাওক কেনেকুৱা পাইছে আৰু যদি ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এইটো মোৰ একদম নিউ চেনেল হয় আৰু আগৰ যিটো চেনেল আছিল সেইটো মোৰ অকণমান প্ৰব্লেমৰ বাবে টেকনিকেল প্ৰব্লেমৰ বাবে মই এটা ভিডিঅ' আপলোড কৰা বন্ধ কৰি দিছোঁ গতিকে এই চেনেলটোত আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক আৰু লগতে মোক ছাপোৰ্ট কৰক কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদে মোক আগবাঢ়ি যোৱাত সহায় কৰিব চ' বহুত দেৰি হৈ গৈছে ভিডিঅ'টো এইটো ফুটেজ লগাই আপোনালোকৰ ভিডিঅ'টো এৰি দিওঁ আপোনালোকৰ মাজলৈ ইউটিউবত চাওক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব এণ্ড আৰু কি ক'ম গুড নাইট বাই বাই এণ্ড আকৌ লগ পাম নেক্সট ভিডিঅ'